দাদা আমি ক'ত ফুৰিবলৈ গৈ আছো নো? ক'তনো যাবি অ ভণ্টি, তই দেখোন জানোৱেই আমাৰ অৱস্থাটোৰ কথা। জানো দাদা, কিন্তু এতিয়া আকৌ কি হ'লনো? ভণ্টি, মই যে তোক কৈছিলোঁ মই মানুহ এঘৰত কাম পাইছিলোঁ বুলি। মই তাত কাইলৈৰ পৰা যাব লাগিব, কিন্তু মোৰ তোক লৈহে বৰ চিন্তা হৈছে অ। সেইকাৰণে মই আৰু এঘৰ মানুহত কাম বিচাৰি গৈছিলোঁ। তাতো বোলে কাম কৰা ছোৱালী এজনী লাগে। তই যদি মই তোক তাত কাম কৰিবলৈ কওঁ মোক বেয়া পাবি নি? দাদা মই তোক আকৌ কিয় বেয়া পাম? আমিতো নিজে জানো ন আমাৰ অৱস্থাটো কেনেকুৱা। এনেকৈ আমি ডাঙৰ হ'ব লাগিব। তই চিন্তা নকৰিবি ভণ্টি, মই তোক এসপ্তাহত এবাৰকৈ চাবলৈ আহিম। হ'ব ব'ল এতিয়া, আমি দেৰি কৰি নাথাকোঁ, নহ'লে আকৌ তাত বেয়া পাব। হ'ব ব'ল দাদা। ভণ্টি, তই তাত কাম কৰিবলৈ যাবি বুলিও কিন্তু পঢ়া শুনাটো এৰি নিদিবি আকৌ। তই যেতিয়াই সময় পাওঁ তাত তেতিয়াই পঢ়িবি দেই। হ'ব দাদা, মই যেনেকৈ পাৰোঁ তেনেকেই পঢ়িম। তই কিন্তু তোৰ পঢ়া শুনাটো এৰি নিদিবি। আৰু এটা কথা কি জানা নাই ভণ্টি, মই মানুহকেইঘৰক কৈছিলোঁ আমি যে স্কুল গৈ থাকোঁ বুলি, আৰু মানুহকেইঘৰেও মানি লৈছে আমাৰ কথাটো, তই জাননে? কি তই সঁচা কৈছ দাদা? আমি কাম কৰিবলৈ গ'লে স্কুল গৈ থাকিব পাৰিম? ভণ্টি চাচোন, মানুহকেইঘৰ কিমান ভাল। তই আকৌ ভালদৰে তাত কাম বনবোৰ কৰি থাকিবি আকৌ। বাইদেউ, বাইদেউ ওলাই আহকচোন, আমি আহি পালোহি। তোমালোক আহি পালাহি? হয় বাইদেউ, হ'ব আহা, ভালে কৰিলা পাই। এইখিনিয়ে মোৰ ভণ্টি। মই তোমালোকক কামবোৰ ভালদৰে বুজাই দিওঁ। ব'লক বাইদেউ। ভণ্টি তই ভালদৰে থাকিবি, মই যাওঁ। হ'ব দাদা, তই যা। পিছে তুমি কোৱাচোন তোমাৰ নামটো কি? আৰু কোৱাচোন তুমি কি কি কাম কৰিব জানা? বাইদেউ, মোৰ নামটো শ্ৰীমতী বিমলা শইকীয়া। আৰু বাইদেউ মোক যি কাম কৰিবলৈকে দিয়ে মই চবৰে কৰিব পাৰিম। কাৰণ সৰু পৰা মা দেউতা নাই যেতিয়া আমি দুটাই কাম কৰি চলি আছো আৰু। ভালেই কিন্তু বিমলা, তই আহ, মই তোক কামবোৰ বুজাই দিওঁ ইয়া। বাইদেউ, ছাৰ মই আহি পালোহি। তুমি আহিলা? মই তোমাৰ কথাকে ভাবি আছিলো পাই। হয় বাইদেউ, ব'লক। মই তোমাক কামবোৰ বুজাই দিম দে। তেতিয়াহে কামবোৰ শিকিবলৈ ভাল হ'ব। তোমাৰ সুবিধা হ'ব তেতিয়া কাম কৰিবলৈ। হয় বাইদেউ, ব'লক মোক দেখুৱাই দিব আপুনি। বিমলা, মই তোক কামখিনি কৈ দিওঁ। আৰু আজিৰ পৰা একদম ধুমধাম কামত লাগি যা দেই। হ'ব বাইদেউ, আপুনি যেনেকৈ কৰিবলৈ কয় মই তেনেকেই কৰিম। এইটো কিচেন বুলি কয়, মানে পাকঘৰ। ইয়াতে তই ষ্টভ জ্বলাই ভাত চাহ বনাব লাগিব। আগতে দেখিছনে নাই এনেকুৱাবোৰ? তেন্তে ৰক্ষা আৰু দেই। চা বিমলা, ইয়াতে বস্তু আছে, তই মোতে ভালকে চাহ একাপ বনাই আনচোন। ঠিক আছে, মই বনাই লৈ গৈ আছো বাইদেউ। এই ৰুমটো দেখিছা নহয়? এই ৰুমটো তুমি আগতে চিজিল কৰি লোৱা, তাৰপিছত মই তোমাক আন কামবোৰ বুজাই দিম দেই। ঠিক আছে, হ'ব বাইদেউ। পিছে মই তোমাৰ নামটো সোধাই নাই নহয়। কোৱাচোন তোমাৰ নামটোনো কি? বাইদেউ, মোৰ নামটো বিমল। ঠিকে আছে দিয়া। পিছে তুমি এটা কাম কৰা, মই এতিয়া যাওঁ দেই। ঠিক আছে বাইদেউ। কি ভাঙিলা কয়জনী বিকু ছোৱালীজনীয়ে? ছোৱালী কি ভাঙিলি? এফালে আহ দেখিলে। বাইদেউ, চাহ বাকি আনিবলৈ লওঁতেই পটককে হাতখনৰ পৰা কাপলেটযোৰ সৰি পৰিল আৰু ভাঙি থাকিল বাইদেউ। কি কৰিলি তই? আহিয়ে বস্তু ভাঙিলি? কুলক্ষণীয়া। মোক ক্ষমা কৰি দিয়ক বাইদেউ, এইবাৰৰ পৰা সাৱধান হ'ম। কথা কৈছ তই? মোৰ মুখৰ আগৰ পৰা একদম আঁতৰি যা, বেলেগ কামত ধৰকে। এইবাৰ পৰা যদি কাম ভালকে নকৰ তোৰ দৰমহা চাবি কাটন যাব। হ'ব বাইদেউ, এইবাৰৰ পৰা মই ভালদৰে কামবোৰ কৰিম। কাম বনবোৰ কৰি আজৰি হ'লে পঢ়িমগে আৰু এতিয়া দেই অলপ। কি কৰিছ হা? এইবোৰ সোনকালে কৰ, আৰু বেলেগ কামো আছে নহয়। বাইদেউ, এইবোৰ কাম কৰি মই অলপ পঢ়িম বুলি ভাবিছিলো। কাম কৰা ছোৱালী হৈ কিহৰ পঢ়াৰ কথা উলিয়াইছ? একদম কামত ধৰ। বাইদেউ, আপোনালোকেই চোন কৈছিলে মোক পঢ়িবলৈ দিম বুলি। তেতিয়াহে কৈছিলো, এতিয়া একদম কামত ধৰ, পঢ়া বাদ দি। কিন্তু বাইদেউ। কোনো কিন্তু চিন্তু নাই, একদম কামত ধৰ। হ'ব বাইদেউ। আকাশে দেখোন আৰু শিকে বিয়া পাতিলে পাই। ৰাম ৰাম ৰাম, আস্থা এতিয়া কি হ'ব বাৰু?
বাইদেউ মোৰ কাম বনবোৰ কৰি হ'ল। হয় নি বিমল? তুমি এতিয়া যোৱা অলপ পঢ়াই লোৱাগে। হ'ব বাইদেউ। অ চেংকি মৰম লগানিকো, অ চেং পগলা কৰিলি। পিয়াহে লাগিছে পাই। বিমলা, কি কৰি আছ তই হা? এফালে ইমান দেৰি কৈছিলি যদি কি কৰি আছে এইজনী? বিমলা, ঐ বিমলা। বাইদেউ মোক মাতিছিলে। নাই মতা তো। ইমান দেৰি কি কৈছিলি হা তই? মানে বাইদেউ মই পঢ়ি আছিলো। হা? তই আকৌ পঢ়াত লাগিলি হা? মই কি কাম কৰিব দিছিলো তো মনত আছে? মোক ক্ষমা কৰি দিয়ক বাইদেউ। অলপ আজৰি সময় পাইছিলো কাৰণে মই ভাবিছিলো কিতাপখনকে মেলি লওঁ। আজিৰ পৰা নপঢ়ো বাইদেউ। বিকেটি কামত ধৰি গৈছো বাইদেউ। বিমল, বিমল, তুমি কিবা কৰি আছা নেকি? নাই মানে বাইদেউ মই এনেই অলপ আজৰি পাই কিতাপখন চাবলৈ গৈছিলোঁ। হয় নেকি? ভালে কৰিছা দিয়া। বাইদেউ পিছে মই কথা এটা সুধিম বুলি ভাবিছিলোঁ আপোনাক। সোধা আকৌ। মানে বাইদেউ মই আজি ভণ্টিৰ ওচৰৰ পৰা আহোঁগৈ বুলি ভাবিছিলোঁ। এসপ্তাহে হ'ল তাইক নেদেখা। তাইলৈ বৰকৈ মনত পৰিছে। হয় নেকি? তেন্তে যাবা আকৌ। কেতিয়াকে যাবা বাৰু? অলপ পাছতে যাম বুলি ভাবিছোঁ বাইদেউ। ঠিক আছে যাবা বাৰু। পিছে যোৱাৰ আগত মোক মাত এষাৰ লগাই যাবা দেই। লগাই যাম বাইদেউ। যোৱা এতিয়া সোনকালে আজৰি হৈ লোৱাগে। ঠিক আছে বাইদেউ। ময়ো যাওঁ পাই, অকমান হৈ লওঁগে দেই। বাইদেউ, বাইদেউ, ভণ্টি, ওলাই আছোন। দাদা, তই আহিছ? ভণ্টি, তোলৈ বৰকৈ মনত পৰি আছিল, সেইকাৰণে তোক চাবলৈ আহিলোঁ। ভালেই কৰিলি দাদা, মোৰো তোলৈ বৰকৈ মনত পৰি আছিলে। ঐ কি হ'ল ভণ্টি, তই কেলে কান্দিছ? এইবোৰ বহুত কথা দাদা, মোক তই লৈ যা। ঐ ছোৱালী, কোন আহিছ? আৰু তই কাৰ লগত লেকচাৰ মাৰি আছ ইমানকে? তইও আহিলি? ভনীয়াৰ গুণানুকীৰ্তন শুনিয়া। তোৰ ভনীয়া যে ইমান গুণী পাৰিলে লৈয়ে যা পাই। কিয়? কি হ'ল বাইদেউ? এই কিবা নকৰিবলগীয়া কাম কৰিলে নেকি? কিনো ভাল কাম কৰিছে ভনীয়াৰে, সেইটো নুশুনা ন কিয়? কাম বনটো নেই, তাৰ লগতে পঢ়াটো আছে। মই এইবোৰ হজম কৰি থাকিব নোৱাৰো দেই। কিন্তু বাইদেউ প্ৰথম দিনা আপোনাৰ লগত পাতোতে আপুনিয়ে চোন কৈছিলে পঢ়িব পাৰিব বুলি, আৰু সেইকাৰণেতো মই মোৰ মৰমৰ ভণ্টিজনী আপোনাৰ ওচৰত দি থৈ গৈছিলোঁ। কাম কৰা ছোৱালী কি কাম নকৰাই মই স্কুললৈ পঠিয়াম হা? স্কুললৈ ভালদৰে পঠিয়াই পঢ়াম হা? মোৰ আৰু কাম নাই, লৈ যা তোৰ ভনীয়েৰক। কিন্তু বাইদেউ। কোনো কিন্তু নাই, লৈ যা তোৰ মৰমৰ ভনীয়েৰক। দাদা, মোক তই তোৰ লগতে লৈ বল। আমাৰ নিচিনা দুখীয়া মানুহবোৰক কোনেও মৰম নকৰে। ভণ্টি, বল তই মোৰ লগতে, ওলা যা। তই এনেদৰে কষ্ট পাই থকাটো মই সহি থাকিব নোৱাৰোঁ। আৰু আমি জানো এনেকৈ কষ্ট পাই থাকিলে মা দেউতাৰ আত্মাই শান্তি পাব কচোন? বল তই মোৰ লগতে। যা সোনকালে যা, ভিকহু যা। বল দাদা। বল ভণ্টি। এতিয়াহে ৰক্ষা দেই, অকল পঢ়া দেই এজনী। বেলেগ এজনী কাম কৰা ছোৱালীহে বিচাৰিব লাগিব পাই। মই পাহৰিলে পাই, আজি মোৰ শুনটো আহিব নহয়। যাওঁ কিচেনত কিবা এটা বনাই থওঁগে তাৰ বাবে। বাইদেউ, বাইদেউ। বিমল, তুমি আহিলা? লগত এজনী কোন আকৌ? বাইদেউ, এইজনী মোৰ ভণ্টি বিমলা। নমস্কাৰ বাইদেউ। পিছে তুমিতো বেলেগৰ ঘৰত কাম কৰি আছিলা, তুমি গুচি আহিলা নি? হয় বাইদেউ, এই যি ঘৰ মানুহত কাম কৰি আছিল, কিনো কম বাইদেউ। এই কথাটো ভাবিলে যে মোৰ বেয়াই লাগি যায়, কেনেকে যে বেচেৰীয়ে এসপ্তাহ সিমান কষ্টত কটালে। কিয়? কি হ'ল নো বিমল? বাইদেউ, ঘৰৰ মানুহগৰাকীক বৰ অত্যাচাৰ কৰে জানেনে? অনবৰতে ভিকহু বুলি হাঁহি থাকে, ইটিকিং কৰে, আৰু অনবৰতে গালি গালাজ মাৰপিটেই কৰি থাকে। আৰু নকৰিবনো কিয়? আমিতো দুখীয়া মানুহ, ভিকহু, লোকৰ ঘৰত কাম কৰি থাকোঁ। তথাপিও বাইদেউ, এই বৰ সৰু ছোৱালী, মই যদিও দুখীয়া তাক বৰ মৰমত ডাঙৰ কৰিছোঁ। তাই কাম বন ভালদৰে কৰিব নাজানে, সেই
সেইবোৰ কথা আৰু ভাবি নাথাকিবা বিমল। ৰবা মই কিবা এটা ব্যৱস্থা কৰোঁগৈ। তাৰ আগতে তোমালোক ভিতৰলৈ আহা আকৌ। গৈছোঁ বাইদেউ। ভণ্টি ব'ল ভিতৰলৈ। ব'ল দাদা, ব'লক বাইদেউ। হেৰা শুনিছানে? মই আহিলো। আপুনি খবৰ খাতি নিদিয়াকে আহিলে যে? এৰা পাই পতককে ছুটি পালো আৰু গুচিহে আহিলো। ভালেই কৰিলে দিয়ক দেই। আহক ভিতৰলৈ আহক। ব'লা ব'লা। বিমল আৰু বিমলা, এইফালে আহাচোন। ইহঁতি আকৌ কোন? আমাৰ ঘৰলৈ যে নতুনকে কাম কৰা ল'ৰা এটা আনিম বুলি কৈছিলো, তাৰ সেয়ে বিমল। আৰু ইজনী তাইৰ ভনীয়েক বেলেগ এঘৰত কাম কৰিছিল। সেই মানুহ ঘৰ বোলে বৰ অত্যাচাৰী। অনবৰতে বিমলাক অত্যাচাৰে কৰি থাকে। সেইবাবে বিমলে তাইক ইয়ালৈকে লৈ আনিলে। তুমি এখন ধৰ্মশালা পাতি থৈছা নেকি যে কাম কৰা মানুহ আনিবলৈ পালে? কি কথা কৈছে আপুনি এইবোৰ? এনেকুৱা কথা ক'ব নাপায় নহয়। কি নাপায় কৰিবলৈ আহিছা তুমি? এইখন ধৰ্মশালা নহয়। কি হ'লহে আপোনাৰ? কিনো কথাবোৰ কৈছে এইবোৰ? সেই অকমানি ল'ৰা ছোৱালী হালে শুনিলে কিনো ক'ব বাৰু? এইখন মোৰ ঘৰ। ইয়াত মই যি কওঁ মোৰ মনৰ ইচ্ছা। তাত কোনোবাই ভাল পায় বেয়া পায় মই কাকো কেয়াৰ নকৰোঁ। ইছ ৰাম, আপুনি কিয় এনেকুৱা কথা কৈছে বাৰু? শুনা, এই ল'ৰা ছোৱালীকেইটাক কাইলৈৰ ভিতৰত আমাৰ ঘৰটো এৰিবলৈ ক'বা। আৰু তুমিও ওলাবা পৰহিলৈ। আমি নতুন ঘৰত থাকিমগে। নতুন ঘৰ? ইমান সোনকালে যাম বুলি ভাবিলেনে? শুনা, মুঠতে তুমি পৰহিলৈ মোৰ লগত আমাৰ নতুন ঘৰলৈ ওলাবা। আৰু এই ল'ৰা ছোৱালীকেইটাক কাইলৈৰ ভিতৰত এই ঘৰ এৰি যাবলৈ ক'বা। কিন্তু কোনো কিন্তু চিন্তু নাই। মুঠতে তুমি ওলাবা মোৰ লগত। বাইদেউ, বিমল। মোক আৰু বাইদেউ আপুনি একো ক'ব নালাগে। মই ভিতৰৰ পৰা ইতিমধ্যে সকলো শুনিলোৱেই। শুনিলি নি? ভালে কৰিলি দে, আকৌ ক'ব নালাগে। কাপোৰ কানি আছে নহয়, বান্ধগে যা সেইকেইটা। ঠিক আছে ছাৰ, আপুনি চিন্তা নকৰিব। আমি আজিয়েই ইয়াৰ পৰা ওলাই যাম। বিমল, হ'ব বাইদেউ, মই বুজি পাইছোঁ। মই আপোনাক অলপো বেয়া পোৱা নাই। আচলতে দুখ আমাৰ কপালৰ, আমাৰ ভাগ্য। আমি যদি এনেকৈ দুখীয়া হৈ জন্ম নললোহেঁতেন, হয়তো আজি এই দুদিন নেদেখিলোহেঁতেন বাইদেউ। আপুনি চিন্তা নকৰিব। সৰুৰ পৰা মা দেউতা অবিহনে ভণ্টিক মই ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলোঁ। এতিয়াও পাৰিম। হ'ব দে, লেকচাৰ বন্ধ কৰ। এতিয়া কাপোৰ কানি সামৰগে যা। ঠিক আছে ছাৰ। চাহ বাইদেউহঁতে খঙে কৰিব পাই। মোক পটকে চাহখন বনাই দি থৈ আহোঁগৈ দেই। ভণ্টি, ভণ্টি, কি কৰিছ তই? দাদা তই? চাহটোলৈ চাহ একাপ বনাবলৈ আহিছিলোঁ পাই। হ'ব ভণ্টি, তই চাহ বনাব নালাগে। তোৰ কাপোৰকেইটা যে আছিলে, কাপোৰকেইটা সামৰগে যা সোনকালে। কিয়? কি হ'ল আকৌ? একো নাই ভণ্টি। বাইদেউহেঁত বোলে পৰহিলৈ ইয়াৰ পৰা যাবগৈ। আমিনো ইয়াত অকলে কি কৰিম? সেইকাৰণে আমি আৰু আগত যেনেকৈ আছিলোঁ তেনেকৈ থাকিমগৈ, ব'ল। দাদা, তোক বাৰু চাহে কিবা ক'লে নেকি? নাই, একো নাই কোৱা ভণ্টি। তই এতিয়া সেইবোৰ প্ৰশ্ন কৰি নাথাক আৰু সোনকালে ওলা, ব'ল আমি যাওঁ। হ'ব দে, মই কাপোৰকেইটা সামৰোঁগৈ। বাইদেউ, বাইদেউ, এইফালে আহকচোন, আমি যাবলৈ ওলালোঁ। তোমালোক ওলালাই নেকি? তেন্তে তোমালোক যোৱাগৈ। মোক বেয়া নাপাবা, মই তোমালোকৰ কাৰণে একোৱেই কৰিব নোৱাৰিলোঁ। আপোনাক আৰু কিয় বেয়া পাম বাইদেউ? আপুনি আমাৰ কাৰণে বহুত কৰিলে। সঁচাকে বাইদেউ, আপুনি আমাক বহুত মৰম কৰিলে। হয়তো কোনেও এনেকৈ কাম কৰা মানুহৰ কাৰণে নকৰিলেহেঁতেন। এতিয়া বাইদেউ আমি আহোঁহে। বাইদেউ, আমি আহিছোঁ। যোৱাগৈ আৰু তেতিয়া। ভণ্টি, আমি আগতে যেনেকৈ আছিলোঁ তেনেকৈ আকৌ থাকিব লাগিব, গম পাইছ? য'তে পাওঁ ত'তে শুব লাগিব, যিহকে পাওঁ তাকেই খাব লাগিব। তই কিন্তু সেইবোৰ কথা ভাবি আকৌ মনটো বেয়া কৰি নাথাকিবি।
মই আকৌ এইবোৰ কথা ভাবি কিয়নো মনটো বেয়া কৰি থাকিম দাদা? মই বুজো নহয়, আমাৰ স্থান য'ত আমি তেনেকে থাকিব লাগিব তাতে। ভণ্টি, মই এটা কথা ভাবিছোঁ। মোৰ চাগে পঢ়া নহ'ব, সেয়েহে মই ভাবিছোঁ মই যিমান পাৰোঁ কষ্ট কৰি হ'লেও তোক ভালদৰে পঢ়াম। তয়ে মোৰ সকলো ইচ্ছা পূৰণ কৰিব লাগিব। তই পাৰিবি নহয়? তই লগত থাকিলে মই সকলো কৰিব পাৰিম দাদা। ওলাবি তেতিয়া, মই তোক আকৌ কাইলৈ স্কুল এখনলৈ লৈ যাম। তাত ছাৰহঁতৰ লগত ভালদৰে কথা পাতিব লাগিব। হ'ব। এতিয়া পিছে কলৈ যাম বুলি ভাবিছ? এতিয়াৰ কাৰণে ব'ল, সেই গছজোপাৰ তলতে আজি ৰাতিটো থাকিম। আৰু তোক থৈ মই যদি পাৰোঁ ক'ৰবাত কাম এটা বিচাৰি যাব লাগিব। হ'ব, ব'ল দাদা। ছাৰ, মই আপোনাৰ বিদ্যালয়ত নামভৰ্তি কৰি দিবলৈ আহিছিলোঁ। ছাৰ, মই মোৰ ভণ্টিক আপোনাক গতালোঁ। তাইক যাতে ভাল মানুহ কৰাত আপুনি সহায় কৰে ছাৰ। নিশ্চয় নিশ্চয়, তুমি অকণমানো চিন্তা নকৰিবা। ভালদৰে পঢ়ক তাই, আৰু আমিও যিমান পাৰোঁ সহায় কৰিম। ভগৱানে তোমালোকৰ ভাল কৰিব, চিন্তা নকৰিবা। আপোনাক অশেষ ধন্যবাদ ছাৰ। যোৱা যোৱা যোৱা। পিছে বিমলা, কাইলৈৰ পৰা কিন্তু তুমি নিয়মিতভাৱে স্কুল আহিব লাগিব দেই। ভালদৰে পঢ়া শুনা কৰিব লাগিব। দাদাৰ কষ্ট সাৰ্থক কৰিব লাগিব তুমি। নিশ্চয় ছাৰ। ছাৰ, এতিয়া আমি আহিছোহে। যোৱা যোৱা, ভাল হ'ব তোমালোকৰ। এইদৰে অশেষ কষ্টৰ বিনিময়ত আজি মই এই স্থানত উপনীত হৈছোহি। এনেদৰে বহু ঘাত প্ৰতিঘাতৰ মাজেৰে আহি মই আজি এই স্থানত উপনীত হৈছোহি। মই মোৰ দাদা নথকাহেঁতেন এই স্থানত উপনীত হ'ব কেতিয়াও নোৱাৰিলোহেঁতেন। সি মোক যথেষ্ট সহায় কৰিছে। এই স্থানত উপনীত হৈ মই এটা কথাই জানিছোঁ, অভাৱ আৰু দৰিদ্ৰতা উন্নতিৰ পথত কেতিয়াও হেঙাৰ হ'ব নোৱাৰে।